জনাইছোঁ মোৰ চেনেলত বুটুচ ব্লগলৈ। তো গাইছ ৰাতিপুৱাই দিন বেয়া হৈ গ'ল, ৰাতিপুৱাই গালি শুনি আহিছোঁ। আপোনালোকে যদি গালি শুনিবলৈ বিচাৰে মোৰ লগত কণ্টেক্ট কৰিব, মই গালি ধুনীয়াকৈ শুনাই দিম। ৰাতিপুৱাই গালি শুনি আহিছোঁ গাইছ, একদম ৰাতিপুৱাই। তো দিনটোলৈ আৰু কিমান গালি শুনো ঠিকে নাই। তো গালিটো শুনি আছোঁ, আপোনালোকেও শুনি থাকক মোৰ লগতে গালি। তো চাব পাৰে ফিচাৰী কিনাৰত পাই গ'লোহি মই। গতি ফিচাৰী বালি সোণা আছিলে, ফিচাৰী কিনাৰত আহি পাই গ'লোহি। তো চাওক আৰু কেনেকুৱা ভৰি সোমাই গৈছে। এইটো ফিচাৰী তো চাই থাকক, ভিডিঅ' বনাই থাকোঁ মই, আপোনালোকে চাই থাকিব। ভৰি সোমাই গৈছে, বোকা হৈ গ'ল মোৰ ভৰিত। গৈ থাকোঁ এতিয়া আজি কি কৰোঁ সেয়া দেখুৱাম। তো আমি ল'ৰা হ'ল, চব ছোৱালীয়ে ভাল লাগে পালে খাই। তো গাইছ এতিয়া কাম চাম কৰিব লাগে। এইটো বাবু, এইটো আমি এতিয়া কাম চাম কৰোঁ, আপোনালোকে চাই থাকক। মিস্ত্ৰীও আহি গ'ল, এতিয়া কাম কৰিব লাগে আৰু। তো গাইছ এতিয়া আমাৰ মছলা মাৰি হৈ গ'ল। মছলা মাৰি এতিয়া আমি গৈ আছোঁ বস্তু আনিবলৈ। বস্তু মানে চৌকাঠ আনিব গৈ আছোঁ। তো চৌকাঠটো আনোগৈ, চাই থাকক। আজিও একেই ব্লগ, অকণ দেৰিকৈ ক'ৰবাত যাম, খালি ক'তো নাযাওঁ, চাই থাকক। তো এয়া মিস্ত্ৰীয়ে কাম কৰি আছে, ইয়াত চৌকাঠ লগাই আছে। এইটো বাবু আমাৰ আহি আছে ক'ৰবাৰ পৰা। মই এতিয়া ৰখি চাওক, অকণ চাই লওক। এইটো গুলো বাবু এইফালে। ইয়াতো বাগানত খাৰ মাৰিবলৈ খাৰ পেলাই থৈ গৈছেহি। ইউৰিয়া বুলি কয়, আপোনালোকৰ ফালে কি কয়? ইউৰিয়াই কয়। তো এয়া ইটা কঢ়িয়াব হৈছে, মই ইটা কঢ়িয়াব আছোঁ। মোৰ কাম নাই, আমি বাবুৱে মই বালি চালিলোঁ। এয়া বাবু মানে কোন বাবু আহিছে? এইজন চাব পাৰে বাবু। একদম বাবু, তোমাক প্ৰশ্ন এটা সুধো নেকি? উত্তৰটো দিব পাৰিবানে? প্ৰশ্ন উত্তৰ পাই গৈছে, উত্তৰ দিব। ইও পাৰিছে, মোৰ লগত থাকি কণ শিকি গৈছে। তো আপোনালোকে যদি মোৰ পৰা শিকিবলৈ বিচাৰে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কমেণ্ট কৰি দিয়ক। শিকি যাব অট'মেটিক। ডাইন'ছৰৰ পোৱালি আপোনালোকৰ ফালে নাই থাকিব পাৰে। আমাৰ ইয়াত ডাইন'ছৰ চাব পাৰে। এইয়া ডাইন'ছৰ ডাইন'ছৰ কেনেকৈ খুটিবলৈ আহিব এতিয়া চাব পাৰে। ডাইন'ছৰ এয়া ডাইন'ছৰ আহিছে। ভাই চাওক, আধা হৈ গ'ল, কাম কৰি হৈ গ'ল, চাব পাৰে। এই কাম কৰি হৈ গ'ল। এয়া কৈছোঁ নহয়, কাম কৰি হৈ গ'ল। ঘৰ হোৱালে চাগে মই পাগলা হ'ম। এনেই এতিয়া মই হাফ পাগল আৰু পাগলাই হ'মগৈ চাগে, হয়নে বাবু? পাগল হ'মগৈ নে? পাগলা হ'মগৈ আৰু দে। তো গাইছ লাহে সন্ধিয়া হৈ গ'ল। এতিয়া বাবুৱে মই ক'ত যাওঁ বাবু? দোকান। কি আনিবলৈ? একো আনিবলৈ নাযাওঁ, এনেই যাওঁ ফাল্টু আড্ডা ফিৰিবলৈ। আড্ডাটো মেইন বুলি জুবিন দায়ে কয় নহয়, এতিয়া আড্ডাটো মেইন। সেইটো কাৰণে আড্ডা ফালিব যাওঁ আমি। তো ব'লক গৈ থাকোঁ তেতিয়া। এইটো গুলো পকৰটো চাই লওক। তো হ'লে তেতিয়া 80,000 का सूसे लोड़े 80,000 का इसमें तेरा घर चले जाएगा। ये जो 80,000 तो सब পাৰে জোতাটো इसमें तेरा घर चला जाएगा पर हमारा লেটিং মেন নাই। 80,000 টকা চুজ তো হৈ যাব। যদি ভিডিঅ' চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো আমাৰ বাবু, মিষ্টাৰ বাবু। তো থেংক ইউ। আৰু আগলৈ ভাল ভিডিঅ' পাই থাকিব। মই ক'তো যোৱা নাই কাৰণে এনেই ফাল্টু ভিডিঅ' দি আছোঁ, তো চাই থাকিব তেওঁ।